শহুৰীয়াই মাতিছে। মোৰ শুই শুৱত বৃন্দাবনতো কৃষ্ণ পগলা হৈ পিপিতাই ঘূৰি ফুৰে জানা। তোমাক দেখোন আগতে কেতিয়াও ইয়াত দেখা নাই। মই সৰস্বতী পূজাইহে ওলাও। যদি সৰস্বতী পূজাটো মাহে মাহে আহি থাকে, তোমাৰ ঠিকনা? তোমাৰ কেঁচা কলিজাত। অকলে তুমি? আমাৰ কোনো বয়ফ্ৰেণ্ড নাই জানা। ড্ৰেছত নথকা হলে মই সৰস্বতী পূজা বুলি ফুৰাবলৈ নিলোহেঁতেন। এতিয়াওতো এবাৰ ফুৰাই আনিব পাৰে চা। ছাৰ, মোহিনী, তুমি আজিৰ কাৰণে মোৰ বয়ফ্ৰেণ্ড হবা। কিয় মোহিনী? আজি যে সৰস্বতী পূজা, মোহিনী এনেকে দুই হাত মিলি বাইকৰ ওপৰত উঠাই মই ঘূৰাই ফুৰোৱা চা। তোমাৰ ইমান ফুৰিবলৈ মন? আজি যে সৌন্দৰ্য প্ৰতিযোগিতা আছে, মই কি বয়ফ্ৰেণ্ড এটা নাছেহে। থানাত পাতিম এই প্ৰতিযোগিতা। থানাত